Hello friends, welcome to our YouTube channel friends. আজিৰ এই ভিডিঅ'ত দেৱশ্ৰী গগৈৰ বিষয়ে আপোনালোকক কিছু কথা জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰিয়েল নেম দেৱশ্ৰী গগৈ। ডেট অফ বাৰ্থ 23 অক্টোবৰ 1993 আৰু তেওঁৰ বৰ্তমান বয়স হৈছে 28 বছৰ। হোমটাউন ডিব্ৰুগড়, নামৰূপ, কাৰেণ্ট চিটি গুৱাহাটী। প্ৰফেশ্যন এক্ট্ৰেছ। তেওঁৰ দেউতাকৰ নাম হ'ল গোলাপ গগৈ, মাকৰ নাম হ'ল জুৰি গগৈ আৰু তেওঁৰ ভনীয়েকৰ নাম হ'ল নিশাশ্ৰী গগৈ। তেওঁ পঢ়া কলেজখনৰ নাম হ'ল বি বৰুৱা কলেজ, গুৱাহাটী। Height approx 5.5 inch আৰু weight approx 53 kg. Hobbies acting, dance আৰু traveling. তেওঁ কৰা প্ৰথম মুভিখনৰ নাম হ'ল হৰি ওম। ৰিলিজিয়ন হিন্দুইজম, নেশ্যনেলিটি ইণ্ডিয়া।